গাইজ পলিবৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। এতিয়া একদম ধুনীয়াকৈ আৰু এইটো হৈছে আজি মোৰ নতুন টপ এণ্ড এতিয়া আমি যাবলৈ ওলাইছোঁ বিয়া খাবলৈ আৰু ক'ত যাওঁ কি কৰোঁ ভিডিঅ'টো সেইফালেকে চাই আৰু আজি মই মাক চাওক মই এপাক ঘূৰি দিয়া আইজৈ দেখিছোঁ একদম ফুল চুল লগাই আজি খোপা চোপা বান্ধি খোপাটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মই একো কৰিব নাজানো, মায়ে নিজে যি বান্ধিছে মই একো কৰিবই নাজানো এইবোৰ। আৰু লিলিমাই ফুলি চুলি পিন্ধি লিলিমাই ফুলি আৰু আজি আমি এনেকুৱা এখন বিয়া খাম জীৱনত আমি খায়ে পোৱা নাই তেনেকুৱা বিয়া খাবলৈ যাম আজি। ইমানেই মনটো ভাল লাগিছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, ভিডিঅ'টো শেষলৈকে কিন্তু চাই থাকিব দেই ক'ত বিয়া খাবলৈ যাম আৰু আপোনালোকে চালে গম পাব আজি মানে বহুত স্পেচিয়েল আৰু স্পেচিয়েল মানে এদিনো খোৱা নাই তেনেকুৱা বিয়া আজি খাম জীৱনত প্ৰথমবাৰ খাম মানে বহুত ভাল লাগিছে। আপোনালোককো দেখাম লগতে কি হয় চাই থাকক আৰু বহুত আমি এক্সাইটেড ন যাব আজি এনেকৈ মিলাই মিলাই কাপোৰৰ লগত আৰু মই লগাই ল'লোঁ নাক পালিচ লৈ লৈছোঁ আৰু মোক কেনেকুৱা লাগিছে ক'বচোন দেই আৰু মাক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু মোকো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু হিল চিল পিন্ধি লৈছোঁ আজি মায়ে এই হিলটো দেখাই দিয়া সুধিছে নে একদম হিল পিন্ধি লৈছে একদম হিল চিল পিন্ধি একদম পূৰা হেভি হৈ লৈছোঁ আৰু মোৰ খোপাটো মই নিজে বান্ধিছোঁ আৰু মইহে ইমান হেভি নাই হোৱা আৰু জাষ্ট চিম্পুল কেনেকুৱা লাগিছে হ'ব কিন্তু দেই আমাৰ মানে বিয়া খাবলৈ ডাঙৰ বেগটো লৈ লৈছে মায়ে ৰাতি ঠাণ্ডা লাগিব পাৰে সেইকাৰণে কাপোৰ পিন্ধি লৈছোঁ আৰু এইটো আৰু এতিয়া তলা চলা মাৰি লৈছে আৰু কৃষ্ণা বাইদেউ যাম মানে কৃষ্ণা বাইদেউৰ লগত যাব লাগিব ন চ' কৃষ্ণা বাইদেউ সেতি আহি আছে আমি একেলগে যাব লাগিব। বাইদেউ আহি আছে ওলাই মেলি আমি ওলাই ৰেডি হৈ গ'ল এতিয়া আমিও যাওঁ আহিছে আৰু কুটুক কুটুককৈ কাটুক কাটুক কৰি কৰি গ'ল। এতিয়া আমি গাড়ীত উঠিলোঁ আৰু এয়া আগত মুনুবা আৰু বৰ্তা এজন গৈছে আমাৰ লগত আমি 5টা গৈছোঁ মুঠতে আৰু হৈছে এয়া আমাৰ বিয়াৰ কাৰ্ডখন ৰামচন্দ্ৰৰ বিয়াৰ কাৰ্ড এইখন ইমান ধুনীয়াকৈ বনাইছে কাৰ্ডখন আৰু ৰামচন্দ্ৰনো কোন হৈছে ভিডিঅ'টো শেষলৈকে চাই থাকক তেতিয়াহে গম পাব। ক'ৰবালৈ গ'লে আৰু আমাৰ নাচ বাগ থাকেই নাচ হৈছে আমাৰ মেইন পূৰা ফূৰ্তি কৰি কৰি গৈছোঁ আমি বাজনী ভালে নাখায় না আৰু এইপিনে মা আছে এইপিনে বাইদেউ এতিয়া আমি চাহ খাবলৈ বহিছোঁ বিয়া খাবলৈ পোৱাগৈ নাই চাহ খাবলৈ আৰম্ভ হৈছে খোৱাটো মেইন ৰসমলাই আহি আছোঁ ট্ৰেইনত পাইছোঁহি আৰু গ'লে গৈছোঁ বাইদেউ প্ৰশ্ন অঁ নাজানো আনচাৰ ইমান হাৰ্ড হাৰ্ড কুৱেশ্যন ক'ব জানি ইমান ধুনীয়া লাগিছে পথাৰখন গছ গছজোপা ইমান লাইন লাইন খনিকৰ ফুটি আনিছে আমি গৈয়ে আছোঁ কিন্তু পোৱাগেই নাই ইমানেই দেৰি লাগিছে। এতিয়া আমি পাইছোঁহি নামবৰ হাবি মানে কি মানে বহুত বেছি ডাঙৰ হাবি ৰাতি যে বহুত বেছি ভয় লাগিব অকলে আহিলে। এতিয়া আমি নামবৰ হাবিৰ পৰা ওলালোঁ আহি পালোহি আৰু গাড়ী দেখাওঁ আপোনালোকক পূৰা গাড়ী পূৰা ঢেৰ মানে বহুত গাড়ী মানে গাড়ী দেখিছেনে ফাইনেলি আহি পাই একদম সোমাই গৈছোঁ আৰু ধুনীয়াকৈ ইমান ধুনীয়া ডেক'ৰেশ্যন মানে দেখি মানে বহুত ধুনীয়া মানে দেখিবলৈ গৈ আছোঁ এতিয়া বহুত বেছি মানুহ হৈছে আৰু মানুহটো হ'বই আমাৰ সকলোৰে চিনাকি মানে মৰমৰ achurjya বৰপাত্ৰ ছিংগাৰ চবেইতো চিনি পায় কিমান পপুলাৰ তেওঁ ইমান ধুনীয়াকৈ গান গায় আৰু মোৰতো বহুত বেছিয়ে ভাল লাগে তেওঁক। আৰু এতিয়া আমি বহি আছোঁ ইমানেই আৰ্টিষ্ট আহিছে আমি চাবহে পাৰিছোঁ চাই আৰু মানে হেঁপাহে পলোৱা নাই বহুত বেছি আৰ্টিষ্ট আহিছে আৰু আহিবই আৰ্টিষ্ট ইমান ধুনীয়াকৈ আহিছে আৰু ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। এতিয়া আমি ধুনীয়াকৈ বহি আছোঁ আৰু এয়া বাইদেউ বহি আছে এয়া আমাৰ achurjya বৰপাত্ৰ মৰমৰে আছে ইমান ধুনীয়া লাগিছে চাওক না মা কেনেকুৱা লাগিছে আজি বহুত মানে
এয়া মুনুবা আৰু মানে বাইদেউ মানে চব বহি আছে আৰু এয়া হৈছে achurjya borpatrar মাক আমাক মাতিবলৈ আহিছে এতিয়া যাবলৈ লৈছো আমি তাৰলৈ আগলৈ লাইন পুৰা মাৰিবলৈ মানে লাইন পাতিছে সঁচাকে পুৰা আৰু এয়া দেখিছেনে ফটো মাৰিবলৈও আনকি লাইন হ'বলগীয়া হৈছে ইমানেই মানুহ ফটো মাৰিবলৈ আৰু মানে গিফ্টটো দিওঁতে ফটো মাৰিব লাগিব বাই গ'লোহি ভিডিঅ' ফটো চটো মাৰি আহিলোঁ লৈ আহিছোঁ মানে খানাটো খাবলৈ ফটো মাৰিলোঁ ধেৰ মানুহ যে আৰু দেখাম আপোনালোকক চাবৰে পৰা থালি মা খালোঁ লৈ লোৱা খানা পৰ্ব চলি আছে এতিয়া মা খোৱা নিৰামিষ পানী লোৱা টিকলি টিকলি বটল So guys, finally কইনাজনীও দেখি গ'লো দেখা নাছিলোঁ আৰু কইনাজনীকো বহুত বেছি ধুনীয়া লাগিছে আৰু এয়া টিকলিজনী চাওক কিমান মৰম লগা খাবলৈ কফি খাব লৈছোঁ আৰু এইপিনে মায়ে লৈ আহিছে খাই দিলোঁ আৰু ঢেৰ আৰ্টিষ্টৰ লগত ফটো মাৰিছোঁ পুৰা লাইন এতিয়া মজা লাগিছে আহি আৰু বহুত ভাল লাগিছে achurjya বিয়াখন মানে যিমান এক্সাইটমেণ্ট আছিল আহিলৈ মানে ভাল লাগিল বহুত বেছি ইয়াৰ পৰা যাবলৈ ওলালোঁ আৰু বহুত মজা লাগিলে আজি আহি মা ক'ত থাকি আহিলা কেনেকুৱা লাগিছে ভালে লাগিছে আৰু এতিয়া যাওঁ ঘৰলৈ পানী খাবলৈ লৈ লৈছোঁ বেলেগ এটা পেণ্ডেলত বিহুৰ ফাংচন চলি আছে পুৰা বহুত মানুহ হৈছে একদম চাবলৈ গাড়ী খালি আন্ধাৰত একো ধৰিবই পৰা নাই এয়া চাওক না বহুত একদম পুৰা গাড়ীয়ে গাড়ী আন্ধাৰত খালি ধৰিবহে পৰা নাই এতিয়া গাড়ী আমি ঘৰলৈ যাবলৈ বুলি ওলাইছোঁ আৰু বহুত আৰ্টিষ্ট লগ পালোঁ ন ফাইনেলি মানে বহুত কেনেকুৱা লাগিলে বিয়া খাই বহুত বহুত ভাল লাগিল মানে বুজাব নোৱাৰোঁ ভাবিছিলোঁ মানে এনেকুৱা আৰ্টিষ্টৰ বিয়া কিবা হ'ব মানে একো খাই পাইছ নাই নাই সেইকাৰণে কৈ আছিলোঁ যে আমি যিখন বিয়ালৈ যাওঁ মানে কোনোদিন গৈ নোপোৱা এখন বিয়ালৈ যাম বুলি এতিয়া সেইটোৱে কথা মানে achurjya borpatra আমাৰ সকলোৰে চিনাকি মানে চবে চিনি পায়েই নকলেও হয় বিয়া খাবলৈ আমি ফাইনেলি পালোঁ আজি মানে গোলাঘাট সৰু পথাৰ আমাৰ কৃষ্ণা বাইদেউৰ কাৰণে অল ক্ৰেডিট গ'জ টু কৃষ্ণা বাইদেউ তেওঁ নোহোৱাহেঁতেনতো জীৱনতো নাপাওঁ কৃষ্ণা বাইদেউ কিমান এহঁতৰ এওঁ আমাৰ একদম মানে কি ক'ম আৰু গুৰুতকৈ গুৰু আমি ঘূৰি আহি ঢেকীয়া খোৱা পাইছোঁহি আৰু এইফালে আমাৰ লগত যোৱা দাদাজনে অৰিহণা দি সেৱা কৰিছে ঢেকীয়া খোৱা গেটৰ সন্মুখত কালি ভিডিঅ'টো সামৰণি মৰা নহ'ল আৰু আমি পালোহি কালি 12:30 বজাত আৰু সেইটো কাৰণে মানে বহুত বেছি টোপনিও ধৰিলে আহোঁতে আহোঁতে বহুত দেৰি হৈ গ'ল সেইটো কাৰণে ভিডিঅ'টো সামৰা নহ'ল আৰু এতিয়া ভাত পানী খালোঁ এতিয়া বাজিছে 2টা বাজি পাৰ হৈ গ'ল আৰু এতিয়া আমি ভাত পানী খাই পিনি ধুনীয়াকৈ
টোপনিটো ধৰিছে আকৌ সেইটো কাৰণে এতিয়া অকণমান বিচনাত পৰি দিছোঁ দেন কালি বহুত বেছি ভাল লাগিলে ইমান মানে ডাঙৰ বিয়া মানে এনেকুৱা বিয়া এখন মানে খাবলৈ বহুত এক্সাইটেড হৈ আছিলোঁ পাই গ'লোঁ আৰু ভাল লাগিলে বহুত মানে প্ৰথমবাৰ খাইছোঁ এনেকুৱা বিয়া মানে মনটো বহুত বেছি ভাল লাগিছে খানা চানাবোৰ বহুত ধুনীয়া হৈছে টেষ্টি মানে বহুত ধুনীয়া লাগিলে মানে চব চিম্পল দিছে কিন্তু বহুত ধুনীয়া দিছে আৰু কিছুমান মানুহে জলপান খায় ন চব মানুহেতো ভাত নাখায় সেইটো কাৰণে জলপানো আছে তাত চব আছে খায় আৰু ধুনীয়াকৈ চবেই মাতবোল কৰিছে মাতিছে ভাল লাগিলে গৈ সঁচাকে বহুত ভাল লাগিলে ইমান ধুনীয়া লাগিলে আৰু আমি কইনাজনী ফাৰ্ষ্ট দেখা নাছিলোঁ লাষ্টতহে মানে কইনাজনী আহিছে কাৰণ ইমানেই মানুহ ন ফটো মাৰিবৰ কাৰণে চব মানে হেৰি হৈ গৈছে চাগে আৰ্টিষ্টবোৰ বহুত কষ্ট হয় চাগে ফটো তোলাত মানে সেইটো কাৰণে এবাৰ কইনাজনী ৰেষ্ট ল'ব গৈছে এবাৰ দৰা গৈছে আমাৰ ৰামচন্দ্ৰ আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি এনেকুৱা বিয়া খাব পাওঁ ভালেই হ'ব আৰু ভাল লাগিব স্কুল বন্ধ একদম ধুনীয়াকৈ এখন মানে আৰ্টিষ্টৰ বিয়া প্ৰথমবাৰ মানে এনেকুৱা বিয়া খাইছোঁ সঁচাকৈ ভাল লাগিলে বহুত বেছি ভাল লাগিলে আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ আহি থকা ভিডিঅ'সমূহ সোনকালে পাব যাওঁতে আহোঁতে বহুত ফূৰ্তি কৰিলোঁ গোটেইখন বহুত ফূৰ্তি কৰিলোঁ ভাল লাগিলে সেইকাৰণে ভাল লাগিলে আৰু কৃষ্ণা বাইদেউক বহুত বহুত থেংক ইউ হয়নে আজিলৈ বাই 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 বাই